ডিউটিৰ পৰা আহি থাকোঁতে দেখা পালোঁ ফুটপাথত মানুহজনে কণমানি দুটিৰ লগত বহি আছে। তেওঁলোকক বোলে ঘৰৰ মালিকে খেদি দিছে আৰু তেওঁলোকক যাবৰ এতিয়া ঘৰত ভাড়াও নাই। এনেকৈ বহি আছে, শুনকচোন তেওঁলোকে কি কয়। ঘৰত গুচি যাম, মোৰ মাইকীজনী জেলত আছে, লখৰা জেলত। সেইকাৰণে 2 মাহমান পিছত ওলাব। চৰকাৰী উকিল ধৰিছিলোঁ। এতিয়া আপোনাৰ যাব পইচা নাই? কিমান মান লাগে? 1000-1200 টকা হ'লে নিব। ঠিক আছে, আমি তেওঁক যাবৰ কাৰণে বহুতখিনি পইচা লাগে। সেয়ে মই মানুহ 2-এজনক মই হেল্প খুজিলোঁ, দাদা কিবা অকণমান দি যাওক বাইদেউ। তাৰপিছত দাদা এজনে বহুতখিনি হেল্প কৰিলে, মোৰ বহুত বেছি ভাল লাগিল। দাদাজনক থেংক ইউ দিছোঁ ইয়াৰ পৰাই, কিন্তু ঠিক দাদাজনক আছে। ভিডিঅ' আপুনি কৰি এতিয়াতো ৰাখিব পইচাটো নোৱাৰিলোঁ। ভাড়াটো হ'ল ন? কি আপোনাৰ এতিয়া কিমানখিনি হ'ল? 1150 টকা। এতিয়া আপুনি এইখিনি লৈ কেনে যাব দিয়ক। যাবা হা এতিয়া?